মোক ফাঁচি কাঠত ওলমাই দিব ৰজাঘৰীয়াই। কবিতাৰ কথা আৰু আবৃত্তি গকুল মহন্ত, সংগীত অমৰ কিৰণ। আজি মই ফাঁচি কাঠত। হয়, আপুনি ঠিকেই শুনিছে, মোৰ ফাঁচিৰ হুকুম হৈছে আৰু কিছুদিন পিছতে মোৰ ফাঁচি। বিচাৰ কৰিলে, বিচাৰ চলিল মোৰ ওপৰত। বিচাৰপতিত থাকিল চৰকাৰ। পৰিৱৰ্তনৰ শ্লোগান দিয়া, জাতি মাটি ভেটি ৰক্ষা কৰা সেইখন চৰকাৰ। ৰ'ব, মোৰ দুখ কি জানিব নিবিচাৰে? মোৰ দুখ কি জানিব নিবিচাৰে? মোৰ দুখ ডাঙৰ। মই হেনো দেশদ্ৰোহী, মই হেনো আন্দোলনকাৰী। ইমানতে শেষ হোৱা নাই মোৰ দুখ, আৰু বহুত আছে মোৰ অপৰাধ। মই কলা কাপোৰ উৰুৱাইছো, হাতত অগ্নিশিখা লৈ ৰাজপথত চিঞৰিছো, অসম চৰকাৰ নিপাত যাওক, মুখ্যমন্ত্ৰী হুঁচিয়াৰ। ৰজাঘৰীয়া বৰ চতুৰ মানে সাংঘাতিক চতুৰ। চৰকাৰৰ আদালতত মোক প্ৰশ্ন কৰা হ'ল কিয় মই জাতিক ভাল পাওঁ, কিয় মই ভাষাক ভাল পাওঁ, কিয় মই সংস্কৃতিক ভাল পাওঁ। মোক বাৰে বাৰে প্ৰশ্ন কৰা হ'ল কিয় মই এইখন শংকৰ ৰাজানৰ দেশ বুলি কওঁ, কিয় মই একেলগে ৰাম ৰহিম থকা বুলি কওঁ। লাচিত, কনকলতা, বিষ্ণুৰভা, জ্যোতিপ্ৰসাদৰ দেশৰ বুলি মই কিয় অহংকাৰ কৰোঁ, এইবোৰে মোৰ অপৰাধ। জাতি ভাষা সংস্কৃতিক ভাল পোৱাটো মোৰ অপৰাধ। বাৰে বাৰে মই চিঞৰিছিলো আৰু মোক সিহঁতৰ আদালতত কৈছিল তই বোবা হৈ থাক, তই নিমাত হৈ থাক। কিন্তু মই বোবা হৈ নাথাকিলো নিমাতে, আৰু উচ্চ কণ্ঠস্বৰে কলো সময়ক কণমানো অৱহেলা নকৰিবি, সময় বৰ কঠোৰ, সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰ, মোক ফাঁচি কাঠত ওলমাই দে। মই ভাল পোৱা জননীৰ বাবে মোক ফাঁচি কাঠত ওলমাই দে, মোক ফাঁচি কাঠত ওলমাই দে।